Hello everyone, live with AC চেনেললৈ স্বাগতম। আজি আমি মেথছৰ ফৰ্মুলাৰ টপিক হিৰেন ছাৰে কৈছে আমাক গোটেইখিনি বৰ্ণনা কৰিছে কেনেকৈ কি কৰিব কি নকৰিব। আজি জাষ্ট আমি আৰম্ভণি কৰিছোঁ। হিৰেন ছাৰৰ ভিডিঅ' বনাই আছে, দিব লাহেকৈ। গতিকে আজি চোৱা মেথছৰ এটা সৰু টপিক। গতিকে এতিয়া বহুপদত চলক কোনবোৰ, এইবিলাক এটা বহুপদ মই লিখি থৈছোঁ আগতীয়াকৈ। এইবিলাক এটা বহুপদ আৰু বহুপদত চলক কোনবোৰ আমি এতিয়া বহুপদবিলাক এটা এটাকৈ চাম। চাই পেলাই দেখা পাম কি আছে, 2 আছে, x স্কোৱাৰ আছে, তাৰপিছত 3 আছে, x আছে, 5 আছে। যিবিলাকৰ মান আমি নাজানো, যিবিলাক অজ্ঞাত ৰাশি সেইবিলাক হ'ল চলক। যিবিলাকৰ মান আমি নাজানো, যে 5টো আমি নাজানো নেকি? 5টো জানো আমি 1 2 3 5 হিচাপ কৰিব পাৰোঁ। 3টোও জানো আমি 1 2 3 মান জানো আমি। 2টোও জানো হিচাপ কৰিব পাৰোঁ। কিন্তু xটো আমি জানো নে? x একজেক্ট ভেলু কিমান, xটোৰ মান কিমান আমি নাজানো। গতিকে এনেকুৱা কিছুমান ৰাশি যিবিলাকৰ আমি কি নাজানো, মান নাজানো, সেইবিলাকে হ'ব চলক। গতিকে এই বহুপদৰ ক্ষেত্ৰত চলক কি, অজ্ঞাত ৰাশি কি, এই xটোৰ আমি মান নাজানো। গতিকে এই বহুপদৰ ক্ষেত্ৰত চলক হ'ব x। কি হ'ব? চলক হ'ব x। আৰু কেইটা চলক আছে? এটাই চলক আছে, দুবাৰ ব্যৱহাৰ হৈছে। এটাই চলক আছে, দুবাৰ ব্যৱহাৰ হৈছে। এবাৰ x স্কোৱাৰ ব্যৱহাৰ হৈছে, x হিচাপে। চলকটো একেটাই কিন্তু বাৰ ব্যৱহাৰ হৈছে। গতিকে আমাক যদি কেতিয়াবা সুধি দিয়ে যে এই বহুপদটোত কিমানটা চলক আছে, এটাই চলক আছে। হৈ গ'ল, ক্লিয়াৰ? এতিয়া নেক্সট, কিন্তু x স্কোৱাৰ আছে, y স্কোৱাৰ আছে। x স্কোৱাৰ আমি মান নাজানো কিমান, y স্কোৱাৰ আমি মান নাজানো। গতিকে আমি মান নজনা ৰাশিটোৱে হ'ব চলক। মান নজনা ৰাশি কি আছে? x আছে। মান নজনা ৰাশি কি আছে? y আছে। গতিকে এই বহুপদটোত চলক কি কি আছে? x আৰু y। ক্লিয়াৰ? নেক্সট চলক x আছে। এতিয়া ইয়াত অকল কি আছে? 2 আছে। 2 কি আমি জানো -2 এটা মান হয়। গতিকে ইয়াত চলক নাই, ইয়াত চলকৰ সংখ্যা 0 নাই। হৈ গ'ল। এতিয়া নেক্সট আমি যাম, এই চলকৰ লগত যিবিলাক সংখ্যা পূৰণ হৈ থাকে সেইবিলাকে হ'ল সহগ। চলকৰ লগত আমি চলক চিনি পালো অলৰেডি। এইটো চলক, এইটো চলক, এইটো চলক, এইটো চলক, এইটো চলক। মানে কি অজ্ঞাত ৰাশিবিলাকেই হ'ল চলক। গতিকে ইয়াত x স্কোৱাৰ লগত কি আছে? 2 আছে। গতিকে আমাক যদি সোধে x স্কোৱাৰ সহগ কি, x স্কোৱাৰ সহগ কি, x স্কোৱাৰৰ সহগ হ'ব 2। কি হ'ব? x স্কোৱাৰৰ সহগ 2। কৰ্মত মাইনাছ আছে নেকি? নাই, মাইনাছ থাকিলে মাইনাছ দিব লাগিব, চিনটো ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আমাক যদি সোধে এই বহুপদটো x ৰ সহগ কি হ'ব, তেতিয়া আমি x ৰ সহগ কি বুলি লিখিম? x ৰ সহগ কি বুলি লিখিম? x ৰ সহগ কি হ'ব? কি আছে? 3 আছে, লগত কি আছে? মাইনাছ আছে। গতিকে x ৰ সহগ কি হ'ব? -3। x ৰ সহগ কি হ'ব? -3। নেক্সট আমি যাম ইয়াত যদি আমাক সোধে যে x স্কোৱাৰ সহগ কি হ'ব, x স্কোৱাৰ সহগ কি হ'ব? সহগ মানে কি বুজি পালো? এই চলকৰ লগত লাগি থকা যিটো সংখ্যা পূৰণ হৈ থাকে সেইটোৱে হ'ল সহগ। আকৌবাৰ মনত পেলাই দিছো, এই চলক বিলাকৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে সেই সংখ্যাটো হ'ল সহগ। এতিয়া x স্কোৱাৰ সহগ যদি সুধি দিয়ে, একো নাই মানে কি? এইটো x স্কোৱাৰ একো নাই মানে কি? ইয়াৰ লগত নিশ্চয় একটা পূৰণ হৈ আছে। একৰ লগত যদি আমি x স্কোৱাৰ পূৰণ কৰো কি হ'ব? x স্কোৱাৰ হ'ব। গতিকে ইয়াৰ লগত একো নাইকিয়া মানে এক এটা আছে। গতিকে যেতিয়া আমি একো সংখ্যা দেখা নাপাম চলকৰ লগত, তেতিয়া মানটো কি হ'ব? 1 হ'ব। যদি সন্মুখত মাইনাছ থাকে -1 হ'ব, যদি প্লাছ থাকে অনলি 1 হ'ব। এতিয়া দেখা পাইছো কি আছে? y স্কোৱাৰ। y স্কোৱাৰৰ সহগ কি হ'ব? y স্কোৱাৰৰ সহগ কি হ'ব? y স্কোৱাৰৰ লগতো একো সংখ্যা নাই, y স্কোৱাৰৰ লগতো একো সংখ্যা নাই। তাৰমানে কি? একো নাই মানে এক এটা আছে আৰু লগত কি আছে? মাইনাছ আছে। গতিকে কি হ'ব? -1 হৈ গ'ল, ক্লিয়াৰ? এতিয়া ইয়াৰ ক্ষেত্ৰত যাম আমি। ইয়াত কি আছে? অকল x এটা আছে, গতিকে ইয়াৰ কি হ'ব? সহগটো কি হ'ব? x ৰ সহগটো কি হ'ব? x ৰ লগত একো নাই মানে ইয়াতো এক এটা আছে। গতিকে কি হ'ব? ইয়াৰ সহগ হ'ব x। আৰু চলক নাই, য'ত চলক নাই, চলক নাথাকিলে তাৰ সহগ নাথাকে। চলক থাকিলেহে সহগ থাকিব। ইয়াত যদি আমাক সোধে সহগ কি, সহগ নাইয়ে ইয়াত। চলক থাকিলেহে সহগ থাকিব, যদি চলক নাই সহগ নাথাকে। ক্লিয়াৰ? এতিয়া চাওঁ 3 নম্বৰ যিটো পইণ্ট আছে ধ্ৰুৱক শিকিবলৈ যাম। এনেকুৱা এটা পদ আছে যিটো দেখা পাইছো অকলে আছে, অকল সংখ্যাহে আছে। যদি অকল সংখ্যা থাকে সেইটোৱে হ'ব বহুপদটোৰ ধ্ৰুৱক। মনত ৰাখি, ইয়াত কি আছে? চলক আছে, গতিকে এইটো ধ্ৰুৱক পদ নহয়। ইয়াত কি আছে? চলক আছে, গতিকে এইটো ধ্ৰুৱক পদ নহয়। এইটো অকলে সংখ্যা আছে। গতিকে এই বহুপদটো যদি ধ্ৰুৱক আমাক সোধে, প্ৰথম যিটো 1 নম্বৰ বহুপদ আমি দেখা পাইছো, সেই বহুপদটো যদি ধ্ৰুৱক সোধে আমাক কি হ'ব?
-5 ধ্ৰুৱক মানে কি ইংলিছত কনষ্টেন্ট বুলি কয় যেটো অকলে সংখ্যা থাকে এটা বহুপদত অকলে যেটো আমি সংখ্যা পাম সেইটোৱে কি হ'ব যাৰ লগত কোনো ধৰণৰ চলক নাথাকে অজ্ঞাত ৰাশি নাথাকে সেইটোৱে হ'ব ধ্ৰুৱক ঠিক তেনেকৈ ইয়াত কি হ'ব ইয়াত কি আছে x স্কয়াৰ y স্কয়াৰ চলক অকলে কি আছে -7 ইয়াত বহুপদ -5 গোটেইখিনিতে মাইনাস হ'ব গতিকে আৰু এটা লাগে ইয়াত x আছে ইয়াত -5 গতিকে ইয়াত কি হ'ব বহুপদ ই অকলে সংখ্যা আছে গতিকে হিয়ে ধ্ৰুৱক হ'ব ধ্ৰুৱক এতিয়া লাষ্ট এটা থাকি গ'ল কি ঘাত এতিয়া ঘাত আমি কেনেকৈ গম পাম বহুপদৰ ভিতৰত গোটেইখিনি চলক চেক কৰিম যেটো হাইয়েষ্ট পাৱাৰ থাকিব যেটো হাইয়েষ্ট ঘাত থাকিব সবতকৈ আটাইতকৈ বেছি যেটো ঘাত থাকিব সেইটো হ'ব বহুপদটো ঘাত ইয়াত চাম কি x আছে ইয়াত x আছে ইয়াত দেখা পাইছো সংখ্যাটো কি আছে x স্কয়াৰ মানে ডাঙৰ একো নাই মানে কি এক এটা আছে গতিকে এই ডাঙৰ গতিকে এই ডাঙৰটোৱে হ'ব গোটেই বহুপদটো ঘাত গতিকে ইয়াৰ ঘাত কিমান হ'ব তাৰপিছত ইয়াৰ ক্ষেত্ৰত চাম দুইটাতে কি আছে স্কয়াৰ স্কয়াৰ মানে দুইটাতে ঘাত কি আছে 2 2 আছে গতিকে আৰু হ'ব 2 ইয়াৰ ক্ষেত্ৰত কি দেখা পালো একো নাই মানে কি আছে 1 আছে গতিকে ইয়াৰ ক্ষেত্ৰত ঘাত কি হ'ব 1 হ'ব এতিয়া পটককে আমি বুজি লওঁ এক পদ দ্বিপদ ত্ৰিপদ মই তো তিনটা উদাহৰণ দিছো সেই তিনটা সহায়তে বুজাবলৈ চেষ্টা কৰিম বুজিবলৈ চেষ্টা কৰিবা ইমান চমুকে বুজি লোৱা এতিয়া বহুপদৰ ক্ষেত্ৰত পদ বহুপদ মানে কি এটাতকৈ বেছি পদ লাগি থাকে ইয়াত গোটেইখিনিতে এটাতকৈ বেছি পদ লাগিছে আৰু কেইটা পদ লাগিছে কেনেকৈ গম পাম সেইকেইটা আমাক সহায় কৰিব প্লাছ মাইনাছ আমি এটা বহুপদত য'ত প্লাছ দেখা পাম মাইনাছ দেখা পাম তাত এটা ভাগ যিমানটা ভাগ হ'ব সিমানটা ইয়াত প্লাছ মাইনাছ দুডাল আছে দুটা আঠ মাৰিলে কেইটা ভাগত ভগাম এটা দুটা তিনিটা কি গম পাম তিনিটা পদ থাকিলে ত্ৰিপদ ইয়াত কেইটা আছে মাইনাছত যদি আমি 8 ডাল মাৰি কি হ'ব দুটা পদ গোটেই কি হ'ব ইয়াত দ্বিপদ বুলি কোৱা আৰু যদি অকলে এইটো বহুত ডাঙৰ দেখা পাইছো 3x² y³ z বহুত দীঘল এটা ৰাশি পাইছো কিন্তু ইয়াত লগত প্লাছ মাইনাছ একো নাই ই অকলে আছে গতিকে ই গোটেই যিমানে ডাঙৰ নহওক কিয় কি হ'ব এক পদ আৰু ইয়াত কি দেখা পাইছো প্লাছ আছে এটা মাইনাছ এটা আছে ভাগ কৰিলে তিনিটা ভাগত ভগাই দিব পাৰিছো গতিকে ইয়াত কেইটা পদ আছে তিনিটা আৰু তিনিটা পদ হ'লে তাক কোৱা হয় ত্ৰিপদ 3 মানে 3 পদ মানে তিনিটা পদ ইয়াত কেইটা আছে এটা দুটা মাইনাছ এটা আছে আমি যদি ভাগ কৰিলে দুটা পদত যাবগে গতিকে কি হ'ব দ্বিপদ বুজি পাইছা চাগে নিশ্চয় ক্লিয়াৰ গোটেই ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাবা আৰু ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিবা আমি এনেকৈ সৰু সুৰাকৈ ভিডিঅ' দি থাকিম আৰু যেতিয়া পৰীক্ষা ওচৰ চাপিব আমি চিলেবাছ মতে আমি ভিডিঅ' দি থাকিম পৰীক্ষাৰ লগত জড়িত ভিডিঅ'বিলাক দি থাকিম উপকৃত হ'ব এতিয়া আমি সৰু সৰুকৈ ভিডিঅ' দি আছোঁ আগলৈ পৰীক্ষা ওচৰ চাপিলে অলপ দীঘল দীঘলকৈ কুৱেশ্যন এনচাৰ আৰু চেপ্টাৰ ৱাইজ আমি কিছুমান প্ৰশ্ন উত্তৰ দি থাকিম